Hello students, আজি মই তোমালোকৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো ষ্টাৰ্ট কৰিম আগতে তোমালোকে ডিফাৰেন্সিয়েশ্যন কেনেকৈ কৰিব লাগে পাইছা ফাৰ্স্ট ইয়াৰ তোমালোকে ডিফাৰেন্সিয়েশ্যনৰ গোটেইখিনি বস্তু পাই গৈছা আৰু সেকেন্ড ইয়াৰত তোমালোকে ইন্টিগ্ৰেশ্যন পাইছা সো এতিয়া ডিফাৰেন্সিয়েশ্যন ইন্টিগ্ৰেশ্যনৰ পিছত আহিব আমাৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন সো ডিফাৰেন্সিয়েল ইকুৱেশ্যন কি হয় ঠিক আছে সো মই তোমালোকক যদি ডিফাৰেন্সিয়েল ইকুৱেশ্যন কৰাৰ আগত এক্সাম্পল দিও ধৰা এনেকুৱা এটা ইকুৱেশ্যন আছে x + 3y is equal to 0 এটো এটা ইকুৱেশ্যন হয় এটো আমাৰ যেটো আমাৰ এলজেব্ৰাৰ ইকুৱেশ্যন হয় এটো এটা আমাৰ এলজেব্ৰাৰ ইকুৱেশ্যন হয় ইয়াতে কি আছে তোমাৰ ডিপেন্ডেন্ট ইন্ডিপেন্ডেন্ট দুটা ভেৰিয়েবল আছে আমাৰ যেতিয়া ডিফাৰেন্সিয়েল ইকুৱেশ্যন লিখো তেতিয়া কি হ'ব আমাৰ ধৰা এটো এটা ডিফাৰেন্সিয়েল ইকুৱেশ্যন এটো এটা ডিফাৰেন্সিয়েল ইকুৱেশ্যন হয় সো ডিফাৰেন্সিয়েল ইকুৱেশ্যনত কি হয় তোমাৰ যে এই যেটো মই ওপৰত লিখিছো এটা ইকুৱেশ্যন এটো এটা আমাৰ হয় ইন্ডিপেন্ডেন্ট আৰু তাতে তোমাৰ কি আছে ডিপেন্ডেন্ট ভেৰিয়েবল আছে ঠিক তেনেকে কিছুমান ইকুৱেশ্যনত তোমাৰ এলজেব্ৰাইক ইকুৱেশ্যনত কি থাকে তোমালোকৰ ডিপেন্ডেন্ট ইন্ডিপেন্ডেন্ট ভেৰিয়েবল থাকে আৰু ডিফাৰেন্সিয়েল ইকুৱেশ্যনত ডিফাৰেন্সটো কি হয় কি বেছি থাকে তোমাৰ ইয়াতে কি থাকে ডিপেন্ডেন্ট ভেৰিয়েবল ইন্ডিপেন্ডেন্ট ভেৰিয়েবল থাকে লগতে আমাৰ কি থাকে ইয়াতে ডিপেন্ডেন্ট ডেৰিভেটিভ অফ ডিপেন্ডেন্ট ভেৰিয়েবল y with respect to x with respect to independent variable x থাকিব in differential equation আমাৰ কি হয় dependent variable or different মানে derivative to with respect to x এটা থাকিব ৰাখি তো যেতিয়া আমি কি কম হেতু differential equation এতিয়া differential equation মই বুজি পালা তোমালোকে differential equation কি হয় সো এতিয়া আমি differential equation ৰ পিছত আহিব আমাৰ ordinary differential equation সো এটো এটা এটো এটা আমাৰ differential equation আমি পালো differential equation তাৰে পিছত আহিব আমাৰ ordinary differential equation ordinary differential equation ordinary differential equation difference to কি হয় হেতু সোৱা তোমালোকে যে a differential equation involving derivative of dependent variable with respect to independent variable মানে one independent variable হ'ব লাগিব তেতিয়া আমি এটো কি কম ordinary differential equation কম মানে এটো এটা আমাৰ ordinary differential equation হয় মানে কি কৈছো তোমালোকক যে এটা differential equation ordinary differential equation to differential equation ৰ পৰা আহে যত কি হয় ordinary differentialত কি হয় আমাৰ যেটো আমাৰ dependent variable থাকে সেই dependent variable টোৰ differentiation to with respect to only one independent variable হ'ব লাগিব তেতিয়া আমি কি কম তা ordinary differential equation বুলি কম so for example আমি ক'ব পাৰো এটো এটা ordinary differential equation y by dx square plus dy by dx whole cube is equal to 0 এটো এটা আমাৰ কি হয় ordinary differential equation কিয়নো তোমালোকে সোৱা ইয়াতে y এটা আমাৰ ডিপেন্ডেন্ট ভেৰিয়েবল আৰু x টো হৈছে আমাৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল সো ইয়াতে কি হৈছে y মানে ইন্ডিপেন্ডেন্ট ভেৰিয়েবল টো আমি কি কৰিছো সৰি ডিপেন্ডেন্ট ভেৰিয়েবলক আমি কি কৰিছো with respect to only one independent variable আমি ডিফাৰেন্সিয়েট কৰিছো এটোটো তেনেকৈ কৰিছো x হয় এটা ইন্ডিপেন্ডেন্ট ভেৰিয়েবল আৰু এটো এটা x মানে only one তোমাৰ কি কৰিছো ইন্ডিপেন্ডেন্ট ভেৰিয়েবলৰে আমি তাক ডিফাৰেন্সিয়েট কৰি আছো সো বুজি পাইছা এতিয়া অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুৱেশ্যন কি হয় এতিয়া যেনেকৈ আমি হেৰি পাইছিলো তোমালোকৰ যেতিয়া এলজেব্ৰা শিকিছিলো তেতিয়া আমি এটা কি পাও ইকুৱেশ্যনৰ কি পাও আমি পাৱাৰ পাও ন পাৱাৰ কি হয় ডিগ্ৰী কি অৰ্ডাৰ এইবিলাক পাইছিলো থাকে যেনেকৈ আমি পাৱাৰ পাও ঠিক তেনেকৈ আমি ইয়াতেও আমাৰ পাৱাৰ থাকে ডিফাৰেন্সিয়েল ইকুৱেশ্যনত কি থাকে তোমালোকৰ অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুৱেশ্যন আমাৰ কি থাকে ডিগ্ৰী থাকে আৰু অৰ্ডাৰ থাকে ডিগ্ৰী থাকে আৰু অৰ্ডাৰ থাকে এতিয়া ডিগ্ৰী কি অৰ্ডাৰ কি সো মই তোমালোকক ফাৰ্ষ্টতে অৰ্ডাৰটো মই কম অৰ্ডাৰটো কি হয় ওকে এতিয়া মই সোৱা তোমালোকৰ অৰ্ডাৰটো কি বস্তু সো মই এটা দেখাই আছো অৰ্ডাৰত কি হয় ধৰা এটা ইকুৱেশ্যন আছে অৰ্ডাৰ এখিনি বহুত
মানে বেসিক কনসেপ্ট হয় তোমালোকৰ মানে এইখিনি যদি তোমালোকৰ ক্লিয়াৰ থাকে ন পিছৰ ফালে একদম ইজি চেপ্টাৰ হয় বাট বেসিক কনসেপ্টখিনি জানিব লাগিব তোমালোকে সো এটা অৰ্ডাৰটো কি হয় অৰ্ডাৰ অফ এ ডিফাৰেনশিয়েল ইকুৱেশ্যনটো আমি কি হিচাপে ডিফাইন কৰোঁ যে দ্য অৰ্ডাৰ অফ হায়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ অফ দ্য ডিপেণ্ডেণ্ট ভেৰিয়েবল উইথ ৰেসপেক্ট টু দ্য ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল মই তোমালোকক এতিয়া ডেফিনেশ্যনটো লিখি নিদিওঁ মই কৈ আছোঁ তোমালোকে জাষ্ট ট্ৰাই কৰা যে লিখি ল'বা ঠিক আছে সো কি হয় যে অৰ্ডাৰ অফ এ ডিফাৰেনশিয়েল ইকুৱেশ্যন ইজ ডিফাইন্ড এজ দ্য অৰ্ডাৰ অফ দ্য হায়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ অফ দ্য ডিপেণ্ডেণ্ট ভেৰিয়েবল উইথ ৰেসপেক্ট টু দ্য ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ইনভলভ ইন এ ডিফাৰেনশিয়েল ইকুৱেশ্যন সো এতিয়া এইটো এটা কি হয় আমাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন হয় সো এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো যদি আমি অৰ্ডাৰ চাওঁ এই ইকুৱেশ্যনটোৰ অৰ্ডাৰ কিমান হ'ব আমি সেইটো চাম মই প্ৰথমতে তোমালোকক এইটো কৰাৰ আগতে এটা সহজ মানে দেখাই আছোঁ তোমালোকৰ এইটো চোৱা এটা dy by dx is equal to e power x এই যেটো ইকুৱেশ্যন হয় আমাৰ এই ইকুৱেশ্যনটোত কি হৈ আছে চোৱা এই ইকুৱেশ্যনটোত dy by dx ইয়াৰ অৰ্ডাৰ কিমানবাৰ ডেৰিভেটিভ হৈছে একবাৰ ডেৰিভেশ্যন হৈছে মানে উইথ ৰেসপেক্ট টু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আমি কেইবাৰ ডিফাৰেনশিয়েট কৰিছোঁ এবাৰ কৰিছোঁ সো গতিকে ইয়াৰ অৰ্ডাৰটো হ'ব আমাৰ কি 1 হ'ব ইয়াৰ অৰ্ডাৰ হ'ব 1 ওকে এতিয়া আমি এইটোৰ অৰ্ডাৰ পাৰোঁ আৰু যদি আমি এটা চাওঁ তোমালোকৰ এক্সাম্পল মই লিখিছোঁ ধৰ এইটো আমি এনেকৈ লিখিলোঁ হা আৰু এবাৰ ডিফাৰেনশিয়েট কৰিছোঁ সো এইটোৱে যদি আমি আকৌ ডিফাৰেনশিয়েট কৰোঁ তেতিয়া কি পাম ddx of e power x or ddx of e power x কিমান হ'ব e power x ওকে এই যেটো ইকুৱেশ্যন আছে আমাৰ এই ইকুৱেশ্যনটোত কি হ'ব তোমালোকৰ বা অৰ্ডাৰ কিমান হ'ব আমাক লাগে সো মই কি কৈছোঁ যে হাইয়েষ্ট নাম্বাৰ অফ যেটো ডেৰিভেটিভ আমি হয় সো হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ ওকে ইয়াতে কিমান আছে হাইয়েষ্ট দুইবাৰ আছে সো গতিকে ইয়াৰ অৰ্ডাৰটো কি হ'ব আমাৰ 2 হ'ব ঠিক তেনেকৈ এই যে তলৰ ইকুৱেশ্যনটো হয় তলত এটা ইকুৱেশ্যন চোৱা লিখিছোঁ এই ইকুৱেশ্যনটোত আমাৰ অৰ্ডাৰ কিমান হ'ব অৰ্ডাৰ কিমান হ'ব এইটো চোৱা এইটো কি কৰিছোঁ আমি y আমি ডিফাৰেনশিয়েট কৰিছোঁ উইথ ৰেসপেক্ট টু x ইয়াতো আমি কি কৰিছোঁ y ডিফাৰেনশিয়েট কৰিছোঁ উইথ ৰেসপেক্ট টু x ইয়াতে কৰিছোঁ দুইবাৰ ডিফাৰেনশিয়েট আৰু ইয়াতে আছে আমাৰ এবাৰ ডিফাৰেনশিয়েট সো যেটো আমাৰ হাইয়েষ্ট নাম্বাৰ অফ ডেৰিভেটিভ হয় মানে কি আমাৰ অৰ্ডাৰ হ'ব ইয়াতে 2 সো ইয়াৰ অৰ্ডাৰ হ'ব এইটো ইকুৱেশ্যনৰ অৰ্ডাৰ হ'ব 2 সো এতিয়া আমি কি পালো অৰ্ডাৰ গম পালো সো অৰ্ডাৰৰ পিছত আৰু এটা টাৰ্ম আছে লিখিছিলোঁ মই যে ডিগ্ৰী কি হয় সো অৰ্ডাৰ গম পালো এতিয়া ডিগ্ৰী কি হয় আমি চাম সো ডিগ্ৰীটো কি হয় সো এতিয়া এইকেইটা ইকুৱেশ্যনে লৈছোঁ ডিগ্ৰীটো কি দেখাম এইকেইটা ইকুৱেশ্যনতে মই দেখাই আছোঁ তোমালোকৰ ডিগ্ৰীটো কিমান হ'ব এতিয়া চোৱা ডিফাৰেন্স তোমাৰ ডিগ্ৰীত কি হ'ব তোমালোকৰ ডিফাৰেন্স যেটো ডেফিনেশ্যন হয় মই বৰ্ডত লিখি নিদিওঁ তোমালোকক মই জাষ্ট কৈ দিছোঁ যে হাইয়েষ্ট পাৱাৰ অফ হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ হাইয়েষ্ট পাৱাৰ অফ হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ এতিয়া আমাৰ যেটো ফাৰ্স্ট ইকুৱেশ্যন লিখিছিলোঁ মই dy by dx ddx of y হা ddx of y to ইয়াতে তোমাৰ কি হৈ আছে অৰ্ডাৰ আছে 1 ওকে অৰ্ডাৰটো কি আছিল নাম্বাৰ অফ যিমানবাৰ ডেৰিভেটিভ কৰোঁ সো তাৰ পিছত তাৰ পাৱাৰ কিমান আছে ইয়াতে পাৱাৰ কিমান আছে ইয়াতে পাৱাৰ কিমান আছে ইয়াতে পাৱাৰ আছে আমাৰ 1 একো নাই মানে এইটো পাৱাৰ কিমান আছে 1 এই যেটো হাইয়েষ্ট পাৱাৰ হয় হেতুকে আমি কি কওঁ তাৰ পাৱাৰ ডিগ্ৰী বুলি কওঁ সো গতিকে এটোৰ পাৱাৰ ডিগ্ৰী হ'ব 1 সো ঠিক তেনেকৈ তলৰ যেটো ইকুৱেশ্যন আছে তলৰ ইকুৱেশ্যনটোত অৰ্ডাৰ ডিগ্ৰী হ'ব 1 ইয়াত অৰ্ডাৰ 2 আছিলে আৰু ডিগ্ৰী হ'ব 1 ঠিক তেনেকৈ এইটো যদি আমি তলৰ যেটো ইকুৱেশ্যন আছে তলৰ ইকুৱেশ্যনটোত হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ তো হাইয়েষ্ট ডেৰিভেটিভ কোনটোত আছে এইটোত আছে d² y by d এইটোত আছে আমাৰ এইটো থাকিলে ইয়াৰ পাৱাৰ কিমান আছে পাৱাৰ 1 আছে আৰু এইটো যদি আমি চাওঁ ddx of y এইটোৰ পাৱাৰ কিমান আছে 3 আছে সো বাট ইয়াৰ 3 আছে ইয়াৰ y 1 আছে কিন্তু আমি কোনটো ল'ব লাগিব যেটো হাইয়েষ্ট ডেৰিভেটিভ হয়
যেটো হাইয়েষ্ট ডেৰিভেটিভ আমি হেতু ল'ব লাগিব সো গতিকে আমি কোনটো ল'ম এইটো ল'ম আৰু এইটোৰ আমাৰ পাৱাৰ কিমান আছে 1 আছে সো গতিকে এইটোৰ ডিগ্ৰী হ'ব 1 ঠিক আছে